মোক এমেজনে বস্তুটা দি থৈ গ'ল। So, hi, hello, namaskar. This is your Suraj bhai and you watching Chetry Vlogs YouTube channel. So, বন্ধুসকল আজি ফার্স্ট মোৰ এইটো ফার্স্ট আনবক্সিং ভিডিও হ'ব। সো কি আনবক্সিং কৰি আছো আপোনালোকৰ ভিডিওটো কন্টিনিউ চাই যাওক। এতিয়া কি আনবক্সিং কৰিছো আপোনালোকে গম পাব। এতিয়ালৈকে যদি আপুনি মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত ফলো কৰি লওক। এইটো তলত আইডি আহি আছে, ফলো কৰি লওক। সো আজি মই আনবক্সিং কৰি আছো কি আমাজনৰ পৰা মই এটা গৰিলা অক্টোপাছ ট্ৰাইপড এটা অৰ্ডাৰ কৰিছিলোঁ। অক্টোপাছ গৰিলা ট্ৰাইপড। সো এইটো অলৰেডি মই আনবক্সিং কৰিলোঁ। সো হ'লেও মই আপোনালোকক আনবক্সিং কৰি দেখাই দিওঁ। সো আনবক্সিং কৰি ভিডিওটো ভিতৰলৈকে চাই যাব। কেনেকুৱা কি বস্তু আছে, কেনেকুৱা কি ফিচাৰ দিয়ে ট্ৰাইপডৰ গোটেইখিনি আপোনালোকক ক'ম। ভিডিওটো ভিতৰলৈকে চাই যাব। এইটো ইয়াৰ পুষ্টিক, এইটো পুষ্টিক। তাৰপৰা মেইন বস্তুটো এইটো হ'ল ট্ৰাইপড আৰু এইটো হ'ল তাৰ মোবাইল হোল্ডাৰ। মোবাইল হোল্ডাৰ আৰু আমি এতিয়া চাই কৰোঁ এইটো চিনি পাইছে চাগে। এইটো প্ৰায় ব্লগাৰবিলাকে এইটো ট্ৰাইপডে ইউজ কৰে। মানে অলপ কমফৰ্ট কি জানে ইয়াৰ ফেচিলিটিখিনি। এইটো মানে যোনফালে মুভমেণ্ট কৰে এইফালে হৈ যায়। এইটো যোনফালে মুভ কৰে এইফালে হৈ যায়, যোনফালে মুভ কৰিব এইফালে। এই চব এনেকুৱা কৰি মানে ব্লগ মজা লাগিব। তাৰ এইটো হ'ল মোবাইল হোল্ডাৰ। ইয়াত মোবাইলটো সোমাই যাব, মোবাইলটো সোমাই যাব এনেকুৱা ফিটিং হৈ যাব আৰু এনেকুৱা কৰি ভিডিঅ' বনাব। একদম বঢ়িয়া। আপুনি এইটো পাৰ্চেছ কৰিব বিচাৰিছে যদি ডিছক্ৰিপশ্যনত লিংক দিয়া যাব, তাৰ পৰা আপুনি পাৰ্চেছ কৰি ল'ব পাৰিব। এইটো মই আমাজনত অৰ্ডাৰ কৰিছিলোঁ। এইটো 500 মানৰ ভিতৰত পাই যাব, বেছি বাজেটো নহয়। বহুত বঢ়িয়া ট্ৰাইপড আৰু এইটো আপোনাৰ মোবাইলতো ইউজ কৰিব পাৰিব আৰু কেমেৰাবিলাকতো ইউজ কৰিব পাৰিব। আৰু লেন্সত মাউণ্ট কৰিব পাৰিব আপুনি। এইটো DSLR মাউণ্ট কৰিব পাৰিব। ডাঙৰ মানে DSLRবিলাকৰ হেভি লেন্স থাকে, হেভি লেন্সবিলাকতো এইটো আপুনি মাউণ্ট কৰিব পাৰিব। একদম বঢ়িয়া আছে। একদম মানে যিটো বাজেটৰ 500 ভিতৰত যিটো প্ৰডাক্ট দিছে বহুত বেষ্ট প্ৰডাক্ট হয়। একদম বঢ়িয়া মানে একদম। আৰু ইয়াৰ বেনিফিটছ নাই, আঙুলিখিনি মানে বঢ়িয়াকৈ খাপ খাই যায় ন। একদম বঢ়িয়া ভিডিঅ' বনাবৰ কাৰণে ইয়াত একদম বঢ়িয়া। এইটো ইয়াত খাপ খাই যাব। ত' এইটোৱে আছিলে আজি মোৰ ফাৰ্ষ্ট আনবক্সিং ভিডিঅ'। চ' ভিডিঅ'টো কেনেকুৱা লাগিলে আপুনি মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যাতে মোক এতিয়া যেনেকৈ মৰম দি আছে ভৱিষ্যতলৈও যাতে আগলৈও যাতে এনেকুৱাই মৰম দি যাওক। চ' এইটোৱে আছিলে ভিডিঅ'। চ' কেনেকুৱা কি হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ক'ৰ পৰা ভিডিঅ'টো চাই আছে মোক এটা কমেণ্ট কৰি জনাব। আৰু এটা কথা কওঁ, যদিহে আপুনি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব। চ' হৈ গ'ল, বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'। তেতিয়ালৈ টিল এণ্ড টাটা, বাই বাই।